নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে নহয়নে বাৰু? মই আজি বনাব ওলাইছোঁ মাছ পাতত দিয়া কলপাতত। ইয়াৰ বাবে কলপাতখন কাটি লৈ অকণমান ৰ'দত দি থ'ব 2-3 মিনিটমান। এইদৰে মই শুকুৱাই লৈছোঁ। এইবাৰ মই 3খন পাত একেলগে লৈছোঁ, লৈ পেলাই ইয়াত এইদৰে পাৰি দিছোঁ। তাত মাছখিনি দি দিছোঁ। এয়া মই মোৱা মাছ লৈছোঁ সৰু সৰু। তাত মই মাছখিনি এইবাৰ দি দিছোঁ। ধুনীয়াকৈ পাতকেইটা এইদৰে পাতি ল'ব। এইবাৰ তাত দিছোঁ অকণমান নিমখ আৰু লগত দিছোঁ কেঁচা জলকীয়া। এইবাৰ তাত মই 2 চামুচ খাৰ দিম। এইটো মই এনেই জেনেৰেল খাৰ দিছোঁ, আপোনালোকে চ'দা খাৰো দিব পাৰে। এইবাৰ এইখিনি ধুনীয়াকৈ মেৰিয়াই দিম। এইখিনি এইদৰে এনেকৈ ভাজ কৰি পেলাই মেৰিয়াই দিব। এই চাই লওক কিদৰে মই মেৰিয়াইছোঁ। দেখিছেনে? লাহে লাহে এইদৰে অকণমান টান কৰি টানি পেলাই মেৰিয়াই ল'ব। আৰু এটা মূৰ মই মাৰি লৈছোঁ। মাৰি লৈ পেলাই কলপাতৰ মাজৰ যিটো ডাঠ অংশ থাকে তাৰ পৰা কাটি চুচনি বনাই লৈছোঁ। সেইটো এইদৰে বান্ধি দিলেই হ'ল, কোনো কথা নাই। আৰু কলপাত এইভাৱে 3-4খন লৈছোঁ, যাতে জুইত দিলে এইটো তৎক্ষণাত মাছখিনি লৈ তাপটোহে যায়, যাতে পুৰি নাযায়। আৰু এইটো মই ডাইৰেক্ট বনাম। এইদৰে দেখিছেনে মই কিদৰে বান্ধি দিছোঁ। এইদৰে দুইফালে এনেকৈ বান্ধি দিলে হ'ল। একেবাৰে সহজ আৰু ধুনীয়াকৈ টানি এইদৰে বান্ধি দিব। আৰু মাজতো এটুকুৰ বান্ধি দিছোঁ। খুব সোৱাদ লাগে, দাইল ভাতৰ লগত হওক বা এনেয়ে। আৰু এইখিনি এইদৰে বনাই আপুনি একোৱেই নালাগে, সেইৰে ভাত খাব পাৰিব। এয়া দেখিছেনে? খুব ধুনীয়াকৈ বান্ধি ল'লোঁ। এইবাৰ গেছটো জ্বলাই লৈ তাত মই এইখন ষ্টেণ্ডডাল দেখিছেনে? ইয়াত আপুনি যিকোনো ষ্টেণ্ডে ব্যৱহাৰ কৰিব পাৰে, এইদৰে লোহাৰ বা বস্তু থোৱা। তাৰ ওপৰত মই এইখন দিছোঁ। মই এই ৰুটি যিখন সেকে সেকা ষ্টেণ্ডত দিছোঁ। আপোনালোকে বস্তু থোৱা ষ্টেণ্ডত এনেকুৱা ধৰণৰ লোহাৰ ষ্টেণ্ডো দিব পাৰে। তেনেকৈ দি পেলাই কলপাতটো দিছোঁ। জুইটো মই মিডিয়ামত দিছোঁ। এইদৰে এনেকৈ লুটি বাগৰ খুৱাই দিব অকণমান সময়, 10-20 মিনিট এইদৰে 10 মিনিটমান এইদৰে লুটি বাগৰ খুৱাব। এই কলপাতখিনি এটা চাইডে পুৰি থাকিবলৈ নিদিব। এইদৰে এনেকৈ পুৰি লৈছোঁ ভালদৰে, দেখিছেনে? এইদৰে লুটি বাগৰ খুৱাই অকণমান সময় পুৰিলে হ'ল। ভিতৰলৈকে ওপৰখিনি পুৰ খাব, ভিতৰত একো নহয়। খুব ধুনীয়াকৈ মাছখিনি সিজি যায়। এইদৰে মই এই ষ্টেণ্ডৰ সহায়েৰে মই ওলটাই দিছোঁ। আৰু মই ডাইৰেক্ট গেছত দিছোঁ। যদি তেনেদৰে অসুবিধা পায় আপোনালোকে তাৱাতো দিব পাৰে, কিন্তু তাৱাত দিলে পানী উলিয়াই যায়, খাবলৈ সিমান সোৱাদ নহয়। এয়া দেখিছেনে? খুব ধুনীয়া হৈছে। ভিতৰত দেখিছে? ওপৰখিনি ভিতৰৰ পাত মোৰ পুৰা নাই, তলৰ পাতখিনিহে পুৰি গৈছে। এইবাৰ এইখিনি মই উলিয়াই ল'ম এখন প্লেটত। খুব ধুনীয়াকৈ সিজি গৈছে। এয়া দেখিছেনে? কি ধুনীয়া হৈছে মাছখিনি। আৰু এটা কেঁচা পাতৰ যিটো কলপাতৰ গোন্ধ, এইটোৰে ইমান বেছি সোৱাদ লাগে নহয় গোন্ধটোত, এনেই খাবলৈ মন যায়। ইয়াত মই এতিয়া 2 চামুচ মিঠাতেল, সৰিয়হৰ তেল দি দিলোঁ। এইবাৰ এইখিনি ভালদৰে সানি ল'লে হ'ল। আৰু ইয়াত জলকীয়া আকৌ যদি আপোনালোকে খায় আকৌ দিব পাৰে। মই বেছি জলকীয়া নাখাওঁ, 3টা দিছোঁ, সেয়ে যথেষ্ট মোৰ কাৰণে। এইখিনি দি দিলোঁ এইদৰে। এয়া জলকীয়াখিনি গোটেইখিনি ইমান ধুনীয়াকৈ সিজি গৈছে নহয়। অকণমান সানি দিছোঁ। আপোনালোকে যদি বোলে নহয় মই এনেকৈ সানি নাখাওঁ, অকণমান বেছি সানি বেছি মিহিকৈ খাম, মিক্সিতো দি দিব পাৰে। দেখিছেনে? খুব ধুনীয়া হৈছে। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ এৰিলোঁ। বাই বাই।